কিছু সময় আগতে এজাক ফেৰফেৰীয়া বতাহৰ সৈতে এজাক বৰষুণ আহিছিল বৰষুণ যাকে চোতালত দিয়া মাটিখিনিৰ বহুখিনি মাটি ধুৱাই লৈ গৈছে লক্ষ্য কৰি আছিলোঁ বাৰান্দাত পৰা পানীখিনি বৰষুণ দি থাকোঁতে গুচাবলৈ চেষ্টাও কৰি আছোঁ তথাপিও এঢলীয়া হোৱাৰ কাৰণে ৰুমটো এঢলীয়া হোৱাৰ কাৰণে পানীৰ ভিতৰলৈকে সোমাইছে বৰষুণত কিছুমান বস্তু ধোৱা যায় লেতেৰা হৈ থকা বাৰান্দাখন চোতালৰ এই মাটিবোৰ বা ধূলিৰ দিনত ধূলিবোৰ নোহোৱা কৰে জীপাল কৰে ভাল লাগে কেতিয়াবা তিতিবৰ মন যায় কিন্তু এই চাইনাছটোৱে প্ৰব্লেম দিলে তাৰ কাৰণে মন খুলি বৰষুণৰ লগত নাচিব নোৱাৰোঁ একেলগে মোক এজাক এনেকুৱা বৰষুণৰ প্ৰয়োজন যিজাক বৰষুণত মই মোৰ মনত চলি থকা সেই দুখ বেদনা যন্ত্ৰণা যি বুলি কয় আৰু বা মানুহৰ মাজত যিবোৰ চলি থাকে যিবোৰ লেতেৰা যদিও সুখ আৰু দুখ দুয়োটাই জীৱনৰ অংশীদাৰী থাকিবই সুখটো তথাপিও দুখবোৰক লেতেৰা বুলি সম্বোধন কৰি মই কৈছোঁ যে মোৰ লেতেৰাখিনি এই কষ্টবোৰ এই যিবোৰ চলি আছে এইবোৰ নোহোৱা কৰিব পৰাকৈ এজাক বৰষুণ আহিব মই তিতিম নাচিম আৰু তাৰপিছত সকলো ঠিক হৈ যাব এণ্ড পৃথিৱী ধুনীয়া লাগিব পৃথিৱী ধুনীয়া লগা সময়খিনি ধৰি ৰাখিব মন যাক বৰষুণৰ প্ৰয়োজন যিজাক বৰষুণে মানুহক নতুন কৰি তোলে